নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোকে চাই আছা ভূত জলকীয়া ৰোষ্টাৰ। এইটো মানে নিউ ফেশ্বন আহিছে ন? এয়া দেখোন ধুদুৰামৰ ঘৰৰ বেৰত থকা জেঠী দুটা। কি কয় মোৰ কথা? আপোনাৰ দৰে এই পৃথিৱীত নাই, যি আপুনিয়ে আছে আৰু। তুমি সাজু থাকিলে মোৰ উপায় নাই, তুমি সাজু থাকিলে মোৰ উপায় নাই। তোমাৰ কথা শুনি মোৰ দুখেই লাগি যায়। साला ये दुख का खत्म नहीं होता बे। হৈ যাম, তুমি মোক কেতিয়াও পাহৰি নাযাবা দেই। মই তোমাক কেতিয়াও পাহৰি নাযাওঁ। সুখে দুখে প্ৰতিটো সময়তে তুমিয়ে মোৰ লগত আছা। খাওঁতে উঠোতে বহোতে তুমি এনি টাইম মোৰ লগত থাকা। আৰু আধা ৰাতি যদি মই সাৰ পাই যাওঁ তেতিয়াও তুমি মোৰ লগতে সাৰ পাই যোৱা। আৰু আধা ৰাতি যদি মোৰ হাগাও লাগে তেতিয়াও তুমিয়ে মোৰ লগত যোৱা, বেলেগে কোনো নাযায়। মই তোমাক কেতিয়াও পাহৰি নাযাম, সদায় মোৰ লগত থাকিবা দে। নাযাওঁ, তুমি মোৰ আকাশ, তুমি মোৰ জোনাক, তোমাক মই কেনেকৈ পাহৰি যাওঁ। হ'ব খাওঁতে শুওঁতে উঠোতে পাদোতে হাগোতে মুতোতে তোমাক মই কেতিয়াও পাহৰি নাযাওঁ। সদায় তুমি মোৰ লগত থাকিবা। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी। গাইজ কিনো কম, বেলেগৰ প্ৰেম জনমে জনমে আৰু আমাৰ প্ৰেম নজমে। ইছ, কম দুখৰ কথা নিবাৰু। ভণ্টিহঁতৰ প্ৰেম বোলে নজমে। কেনেকৈ জমিব? লগত থকাজন থাকিব লাগিব, তেতিয়াহে জমিব। समझ रहे हो? समझ रहे हो ना? ৱেইট কোৱা। এটা কথা ক'ম, সকলোৱে মোক ভাল পোৱা, কিন্তু মই এটা কথা সুধিম দে, মোক কি বনাব বিচাৰিছা তোমালোকে বা আপোনালোকে? মই কাৰ কি ক'ম? তুমি মোৰ কি হবা? আন্ধাৰ ৰাতি আকাশৰ তৰা। কোনোবা যদি হৈছে কাৰোবাৰ আকাশৰ তৰা, আন কাৰোবাৰ ব্ৰেকআপ হল বুলি দুখেৰে মন ভৰা। তোকটোতো মই সদায় কৈয়ে থাকো, কি মেকআপ আৰু ব্ৰেকআপ একেই। মেকআপ কৰিবি মুখখন ধুনীয়া লাগে, ব্ৰেকআপ কৰিবি জীৱনটো সুন্দৰ হয়। ট্ৰু লাভ কৰিবি বাঁহ খাবিয়ে, চেনি খা বিন্দাছ খা। তোৰ ব্ৰেকআপ কেতিয়া হৈছিলে? কালি। ভণ্টি, এয়াই মানৱ জীৱন, বুজিলা? बात तो सही है। যদি আজি এই ভিডিঅ'টো চাই ভাল পালা তেনেহলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ লৈছো বিদায়। সকলোৱে ভালে থাকা, সুস্থ থাকা, তাৰে কামনাৰে। বাই বাই, ধন্যবাদ, নমস্কাৰ।